Oh my God! নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে লখিমপুৰৰ ছোৱালী। সো আজি মোৰ ভিডিঅ'টো ৰ'জ বুলি নহয়, আজি মই এজন ককাক মোৰ চেনেললৈ আমন্ত্ৰণ কৰি মাতি আনিছো আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ। সো আহক ককাৰজনৰ লগত চিনাকি। ককা আপোনাৰ পৰিচয়টো দিব প্ৰথমতে। মৰি যাম সঁচাকে মৰি যাম কচু গছত চিপ লৈ। অ ককা গান নহয়, ফাৰ্ষ্টতে পৰিচয় তাৰপিছত গান গাব। আৰু আচলতে বন্ধুসকল জানেনে, আমাৰ ককা মানে জুবিন দাৰ ফ্ৰেণ্ড হয়, মানে ছেকেণ্ড জুবিন দা বুলি আপোনালোকে ক'ব পাৰে। কাৰণ যোৰহাটত ছেকেণ্ড জুবিন বুলি ক'লে মানে আমাৰ ককা ফেমাছ। চ' মানে য'তে ত'তে ককা অকল গানতে মানে মগ্ন হৈ থাকে। ককা আপুনি ফাৰ্ষ্টতে আপোনাৰ পৰিচয়টো দি লওক, তাৰপিছত বাৰু আমাক গান শুনাব। আই বৈছে যোৰহাট ডিষ্ট্ৰিক্ট গটঙা ৰেল ষ্টেচন। শুনিলে নহয় আপোনালোকে ন, আমাৰ ককাজনৰ ঘৰ হৈছে যোৰহাট ৰেলৱে ষ্টেচন। যদি লগ কৰিব বিচাৰে তেনেহ'লে যাব পাৰে। তেনেহ'লে ককা আমাক আপুনি গান গাই শুনাওক এতিয়া। আৰু ভাল গান গায়, কিন্তু আজিলৈকে শুনা নাই মই। চ' আপোনাক আজি যেতিয়া মাতি আহিলো, আপুনি গান গাই শুনাওকচোন বাৰু। অতি সুন্দৰ। সঁচাই মানুহবিলাকে যে কয় মানে আমাৰ ছেকেণ্ড জুবিন আছে যোৰহাটত। চ' আজি প্ৰমাণ হৈ গ'ল, বৰ ধুনীয়া গায়। আপুনি কওকচোন বাৰু, কেতিয়াবা আমাৰ জুবিন দাক লগ পাইছেনে বাৰু? পাইছোঁ। কেলে বেলৰ বন্ধু যেতিয়া মই জুবিনৰ মই কওঁ জুবিনে ভাল হয়, সেইকেইটা ভাল লাগে। মই ক'লো মই আপোনাৰ গানকে গাই থাকোঁ। তাৰপিছত জুবিন দাই মোক সোধে, যোৰহাটত কেতিয়াবা প্ৰগ্ৰেম পাইছোঁ আহে, তেতিয়া লগ কৰিবলৈ যাওঁ। বোলে এনেকৈ থাকে। তেতিয়া জুবিন দাই কয়, জুবিন দা মই এতিয়া যোৰহাট ডিষ্ট্ৰিক্টত পাৰফৰ্ম কৰি আছোঁ আপোনাৰ গান। বোলে কি যন্ত্ৰ কেছেট, পাখি কেছেট, ৰুমাল কেছেট, এইবিলাকে গান। মোক হয় গা বোলো বাৰু ঠিক আছে। তেতিয়াহ'লে মই যে পাখি কেছেটৰ গানটো গাওঁ, এই গানটোকে তোমাৰ মুখত শুনোচোন। গানটো মই বনাইছোঁ পাখি কেছেট। সুন্দৰ সুন্দৰ সুন্দৰ। আপোনালোকে শুনিলেই, যিহেতু আমাৰ জুবিন দাকো লগ পাইছে, জুবিন দাই তেওঁক গান গাবলৈও কৈছে বোলে। আৰু সেইকাৰণে আপুনি আৰু এটা গান যদি শুনাই দিয়ক আমাক, আৰু তাৰপিছত আমি বিদায় লম আজিলে। শুনাই দিয়ক এটা গান আৰু। শুনাবনে? শুনা শুনা শুনা। ইউৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ নাম এৰি অহা পদূলি বুটলি লৰালি। সুন্দৰ সুন্দৰ, অতি সুন্দৰ। ভাল লাগিলে শুনি। আপোনাক মই ধন্যবাদ জনাইছোঁ। আপোনাক মই মাতিলোঁ, আপুনি যে ইমান ডাঙৰ মানুহজন হৈ পেলাই যে আহিলে, মই আপোনাক কি বুলি ধন্যবাদ দিম মানে ভাবি পোৱা নাই। চ' যি কি নহওক বন্ধুসকল, আমাৰ ককাৰ যদি গান শুনি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মই যাতে আগুৱাই যাব পাৰোঁ। সিমানে আৰু। আজিলৈ বাই।